গণেশ চতুৰ্থী বহুত বহুত শুভেচ্ছা থাকিল। দেউতাই ফোন কৰিছে নেকি? ফোনটো ৰিং কৰি আছে। দেউতাক কোৱা, কি কৰিছা? হয় নেকি? তোমালোকেও পাতিছা নেকি? ঘৰতো পাতিছা মানে গণেশ চতুৰ্থী? ভালেই কৰিছা। ময়ো এই হোষ্টেলতে অকণমান গণেশ মূৰ্তি এটা আনিলোঁ লগৰজনীয়ে সৈতে মিলি। তাৰপিছত এতিয়া ময়ো অকণমানকৈ নিয়ম এটা কৰিছোঁ আৰু সোনকালে উঠি পেলাই ঘৰ চৰ চাফা কৰি মানে সজাই মেলি পেলাই হেৰি কৰিছোঁ আৰু পূজা ভাগ মানে আৰম্ভ কৰি দিলোঁ আৰু এতিয়া ভাগিবই হৈছে আৰু পূজা। তাত নাই ভগা নেকি? হ'ব বাৰু, ঠিক আছে, পিছত ফোন কৰিম দিয়া। মানুহ ধেৰ আছে যদি, ধেৰ মানে কোহাল হৈ আছে মানে ফোনত মানে তোমাৰ ভইচটো কমকৈ আহিছে, বাহিৰৰ ভইচটোহে বেছিকৈ আহিছে। এইবাৰ ঘৰলৈ যাবলৈ নাপালোঁ যে, গণেশ চতুৰ্থী এনেই মই ঘৰতে থাকোঁ। আমাৰ ঘৰতো প্ৰতিবাৰে পাতে যে হয় গণেশ চতুৰ্থী, সেইটো কাৰণে এবাৰ ঘৰলৈ যাবলৈ নাপালোঁ কাৰণে হোটেলতে পাতি দিলোঁ আৰু লগৰজনীৰ সৈতে মিলি অকণমানকৈ নিয়ম এটা কৰিছোঁ আৰু গণেশ বাবাৰ নামত।